Namaskar. Good morning from Pobitora. Welcome to episode number 3 আমাৰ অল আছাম ৰাইডৰ। তো যোৱাতে ইয়াতে ষ্টে কৰিলোঁ, আপোনালোকক পৰিৱেশটো বা দেখাই দিছোঁ। তাৰপিছত আমি ইয়াৰ পৰা আজি ডাইৰেক্ট যাম কাজিৰঙা, ৰাতি কাজিৰঙা ষ্টে কৰিম আৰু কি হয় সকলোবোৰ আপোনাক দেখুৱাম। তাৰ বাবে চেনেলটোৰ সৈতে কানেক্ট হৈ থাকিব। তো দেখুৱাই দিছোঁ আমি ৰাতি য'ত ষ্টে আছিলোঁ তাৰে পৰিৱেশটো দেখাই দিছোঁ। তো চাই থাকক। উঠিল ইটো ৰুমতে আমি আছিলোঁ। ৰাতিপুৱা ইয়াত মই সোনকালে উঠি এতিয়া বহি আছিলোঁ। ৰাতিপুৱা 5টা বজাত বহিছোঁ। এতিয়া ভাল লাগে। মাইবং ৰিজৰ্ট পবিতৰা। এইখন নাও কিয় বা আছে ইয়াত নাজানো। পৰিৱেশটো ভাল লাগিছে সঁচাকৈ। এইটো এটা ৰুম আছে, টেণ্টো আছে দেখোন, এতিয়াহে দেখিলোঁ। চাংঘৰ ভাল লগা ৰিজৰ্টখন ভাল লাগিছে। ইয়াতে আছিলোঁ যোৱা ৰাতি, তো দেখুৱালোঁ। এবাৰ চাওক চাৰি এইখনেই আছিল মোৰ বিচনাখন। ইয়াতে থাকিছিলোঁ ৰাতি। আৰু এতিয়া যাম পবিতৰা গেটলৈ। তাৰপিছত ডাইৰেক্ট যাম আমি কাজিৰঙালৈ। ৰাস্তাত অলপ ৰখিম কিবা কিবি খোৱাৰ বাবে। তো চাই থাকিব ভিডিঅ'টো। আমি এতিয়া ইয়াৰ পৰা যাম। তো বাইকবিলাক সকলো ৰেডি। তো ইয়াৰ পৰা ওলালোঁ। কিন্তু ৰাইড কৰাৰ এটা কথা শিকিলোঁ, ৰাইড কৰাৰ যিমান মানে মজা আছে কিন্তু কষ্ট আছে। আৰু যেতিয়া মানে কি আটাইতকৈ বৰিং কামটো হ'ল ৰাইডৰ। ৰাইড কৰাসকলে জানে যে গাড়ীত বেডিং বন্ধাটো আৰু বেডিং খোলাটো আটাইতকৈ বৰিং কাম। হ'লেও কৰিবই লাগিব। তো চাই থাকক। পালোঁ পবিতৰা। ইয়াতে আহিছিলোঁ এবাৰ কলেজত থাকোঁতে পিকনিকত আহিছিলোঁ। এইখন যিখন ওলমা সেতু, এইখনত ফটো উঠিছিলোঁ। ফটোখন দেখুৱাই দিছোঁ ইফালে দেখিছে। চ' চাওক এবাৰ। এইখন হৈছে পবিতৰা অভয়াৰণ্যখন। এতিয়া বোট চাফাৰী হয়। তাৰপিছত সেইফালে জীপ চাফাৰী হয়। আমি পালোঁ এতিয়া নগাঁও। আৰু আমি আহি পালোঁ মহামৃত্যুঞ্জয় টেম্পল। তো চাই থাকক। আমি এতিয়া আছোঁ মহামৃত্যুঞ্জয় মন্দিৰত। এবাৰ পৰিৱেশটো দেখুৱাইছোৱে আৰু দেখুৱাই আছোঁ চাৰিওফালে।
মহামৃত্যুঞ্জয় মন্দিৰৰ পৰা এতিয়া ওলালোঁ। এতিয়া ডাইৰেক্ট যাম কাজিৰঙা। আজি ৰাতি কাজিৰঙাতে ষ্টে হ'ব। তো মাজতে ক'ৰবাত ৰখি ভাতটো খাব লাগিব। ভাত এতিয়ালৈকে খোৱা নাই, তো চাই থাকিব। কাজিৰঙা পালোঁ। আহি পালোঁ বাগৰি। ইয়াতে ষ্টে কৰিম আজি। ইয়াতে আগতে ৰেষ্ট লওঁ। যদি সময় হয় এবাৰ কাজিৰঙা গেটলৈকে যাম, নহ'লে ভিডিঅ'টো ইয়াতে সামৰিম। চাওঁচোন যদি হয় ভিডিঅ'টো সামৰিব এনে যাওঁ। থাকক অলপমান সময় অপেক্ষা কৰি তাৰপিছত দেখিব পাব।